নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে। বহুত দিন পিছত আহিলোঁ, মানে বহুত দিন মই ব্লগ বনাব পৰা নাছিলোঁ। মানে ভাবিলোঁ আজি বহুত দিন পিছত আহিছোঁ, যিহেতু আজি ব্লগ এটা বনাওঁ। আৰু আজি হৈছে 28 তাৰিখ, আৰু আজি নগাঁও জিলাৰ অৱস্থিত আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত আজিৰ পৰা হ'ব বাৰ্ষিক সপ্তাহৰোহ আৰম্ভ হ'ব। আৰু সেই উপলক্ষে আজি প্ৰথম দিনা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা যিহেতু মই ৰাজনীতি বিভাগৰ ছাত্ৰ, আৰু ৰাজনীতি বিভাগৰ ছাত্ৰ হৈ পেলাইতো মই বহি থাকিব নোৱাৰোঁ, গতিকে ময়েই যাম, আজি অংশগ্ৰহণ কৰিম সাংস্কৃতিক শোভাযাত্ৰাত। আৰু মই দেখাম আপোনালোকক কি হয় তাত, আমাৰ বিষয়বস্তু কি, আমাৰ কি হ'ব সাংস্কৃতিক শোভাযাত্ৰা, আমি ক'ৰ পৰা ক'ৰলৈকে যাম। গতিকে বিশেষকৈ দেৰি নকৰি আজি আমাৰ এই ব্লগটো আৰম্ভ কৰিছোঁ। আৰু মই ৰাস্তাত ব্লগ নকৰোঁ, একেবাৰে গৈ পেলাই কলেজত লগ পাম আৰু সকলোখিনি মই তাৰ পৰা আপোনালোকক সকলোখিনি দেখাম। গতিকে আপোনালোক থাকক মোৰ লগত। আৰু আজি এই এটা বহুত ভাল লগা বুলি মই কৈছোঁ, মই বনাইছোঁ গাইজ, আপোনালোকেতো ভালেই পাব। গতিকে ব'লক আজি মই যাত্ৰা আৰম্ভ কৰোঁ আমাৰ কলেজলৈ, আৰু আপোনালোকো থাকক মোৰ লগত। মই আহি কলেজত আহি উপস্থিত হৈ গৈছোঁ, আৰু কলেজত আহি মই বেলেগ এটা ৰূপ দেখিলোঁ। গতিকে মই আপোনালোকক দেখাবলৈ লৈছোঁ, আপুনি চাওক কি হৈ আছে। এইফালে নাৰদে নিজৰ ৰূপ ধাৰণ কৰিলে, তেওঁৰ এটাকে চাওক আমাৰ ডিপাৰ্টমেণ্টৰ এবাৰ এইফালে চাওক কি অৱস্থা হৈ গৈছে। সেইফালে গাভৰু বিহু। এতিয়া মই নতুন এটাৰ ওপৰত আহি গ'লোঁ, গাইজ দেখি আছে। আজি টুপি চুপি পিন্ধি পেলাই আৰু আজিৰ পৰা ৰক্স মানে আৰু সকলোখিনি দেখাম আপোনালোকক। এয়া দেখিছে নাৰদ আছে মোৰ লগত, আৰু ইফালে তুমি কোন আছিলা? মই দুটৰ লগত থকা দুটৰ লগত থকা কি ৰখীয়া দুটৰ লগত থকা ৰখীয়া। গতিকে আমি গৈ আছোঁ এতিয়া, আমি কলেজখন চাবলৈ। বন্ধুসকল, মই এতিয়া আপুনি ঘৰৰ পৰা ইয়ালৈ গুচি আহিলে যে? আচ্ছা, তামোল চামোল এতিয়া তামোল কটা দিয়ক আকৌ, কেতিয়া দিব? ঠিকে আছে, মোক দিব কিন্তু দেই। আমাৰ আইতাহঁতে তামোল খাই আছে, আৰু এইফালে কি কৰিছে চাওক, শাক পাচলি কাটি আছে। আইতাই তামোল খুলি আছে। এয়া চাওক ধুনীয়া ধুনীয়া বোৱাৰী। আচ্ছা, এই গাভৰু বিহুৰ পৰা আহিছে দেই তেখেত, বৰ্ণালী কলিতাৰ গাভৰু বিহুৰ পৰা আহিছে। গাভৰু বিহু নাচি দিয়া এবাৰ বোৱাৰী হৈ। বঢ়িয়া বঢ়িয়া। আজি মানে তোমাৰ কেনেকুৱা লাগিছে এই সাংস্কৃতিক শোভাযাত্ৰা যোগাযোগৰ মাধ্যমত যি বোৱাৰী হৈছে তোমালোকে? প্ৰথমবাৰ চাগে মই এনেকৈ ৰেলী পাইছোঁ, বহুত ভাল লাগিছে। এতিয়া কিবা পাওঁ নাপাওঁ সেইটো বেলেগ কথা, কিন্তু আমাৰ এনজয়মেণ্ট সেইটোৱে। আৰু যিহেতু আমাৰ এইবাৰ লাষ্ট ইয়েৰ মানে বেছি দিন নাই, এনজয় কৰিছোঁ, আৰু দুমাহমান আছোঁ, তাৰপিছত আমি গুচি যামগৈ। ঠিকে আছে। আৰু এয়া চাওক, এয়া আমাৰ এতিয়া তোমালোকৰ কথাবিলাক কেনেকুৱা হৈ যায়, আমি এতিয়া ভাবোঁ যে আমাকো এটা চৰকাৰ ভাল টকা এটা দিব লাগে, এতিয়া বাকীখিনি দেখা যাওক। বোৱাৰী আছে আমাৰ লগত, হৈ আছে। আৰু ইয়াত মোৰ কথা চাগে ভালকৈ নুশুনিব আপোনালোকে, তথাপিও মই আজি আপোনালোকক দেখাম কি হয়। আমাৰ ৰাজনীতি বিভাগৰ ছাত্ৰও কিন্তু ছাত্ৰ ছাত্ৰীও কিন্তু কোনো ক্ষেত্ৰত কম নহয় দেই। গতিকে মই দেখাই আছোঁ, অকল চাই থাকক। আৰু আমি ৰাস্তাত পাইছোঁহি বৰ্তমান, ৰাস্তাত সকলোখিনি আহি উপস্থিত হৈছে। মই সকলোখিনি আপোনালোকক দেখাই থাকিম।
তাতে কি হয় গৈ আছোঁ আৰু এয়া সকলোখিনি আছে আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল সকলো চিৰিয়েল বাই লাইন গৈ আছে সকলো আৰু মই আপোনালোকক সকলোখিনি দেখাই থাকিম কি হয় গতিকে ব'লকচোন যাওঁ আগলৈ আৰু কি হয় চাওঁ দেখিছে ৰাস্তাত বহুত মানুহ যথেষ্ট মানুহৰ সমাগম ঘটিছে আৰু এই সমাগমৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ আমাৰ লাইনটো চাওক কিমান ডাঙৰ দূৰলৈকে মই জুম কৰি দিছোঁ এবাৰ আৰু এইফালে আমাৰ বিয়নী মেল আছে বিয়নী মেলে কিবা আজি বিয়নী মেলৰ কিবা মেল আছে নেকি আপোনালোকৰ আজি মানে কি জানে আজি নামঘৰত মিটিং দিছে হয় কিন্তু চুতীয়া মাতা নাই আচ্ছা মানে সেইটো কাৰণে খেলটোৱে বেলেগ কৰি দিম আৰু নাই ঠিকে আছে আপোনালোকে আপোনালোকৰ বিয়নী মেলত ব্যস্ত থাকক মই আগলৈ গৈ আছোঁ আকৌ এইফালে আমাৰ গাভৰুসকল গৈ আছে গাভৰুৱে বিহু নাচি আছে দেখিছে আহি নগাঁও মাছ বজিয়াৰ মাজত কম্পিউটাৰ এক্সপাৰ্ট কম্পিউটাৰ টিপি আছে তেখেতে কম্পিউটাৰ কামবোৰ কৰি গৈ আছে আৰু মই দেখাই আছোঁ এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ৰেলী হয় যিহেতু আমাৰ মাধ্যমটো হৈছে যোগাযোগৰ মাধ্যমৰ বিকাশ আৰু সেইভাৱে দেখিছে আমাৰ আগত পিয়ন গৈ আছে পিয়নে চাইকেল চলাই তেখেতৰ কাম কৰি আছে তেখেতৰ যি ডিউটি দৈনিক এইফালে আমাৰ বোৱাৰীসকল গৈ আছে এয়া আমাৰ ৰজা এয়া আমাৰ ৰজাৰ দুধ তেখেতো আজি বহুত ধুনীয়া লাগি আছে দেখিছে এই মেকআপ চেকআপ কৰি আজি ফিনফিনিয়া হৈ আছে ঋতুৰাজ বৰাই গান গাব এটা পাড়ার পাখিত গাঠি দিল ওলাম জনাম বলে জহত খানা বিহুৰ লাহনি আহা কি ধুনীয়া ঘনীয়েক আছে ৰজা ঘনীয়েক কিবা এষাৰ কৈ দিয়া কি লাইকটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইউটিউবাৰ আচ্ছা আপুনি একো নকয় সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয়ে একো নকয় কি ক'ম আৰু ভাল লাগিছে নাই ভাল লাগিছে বহুত ভাল লাগিছে ন এই নদীতে শুনা আৰু এক্টৰ মানুহ আছে, কিবা এষাৰ কৈ দিয়া কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ভাল লাগিছে ভাল লাগিছে মেইন বেংগলী মানুহজনী আছে অপৰ্ণা কিবা এষাৰ কৈ দিয়া কেনেকুৱা লাগিছে ভাল লাগিছে এই আমাৰ কলেজৰ উপস্থিত হৈ গৈছোঁহি বহুতখিনি ঘূৰিলোঁ ভাগৰ লাগিলে বহুত আৰু এতিয়া আমি ভিতৰ সোমাম